আজি এইচএস সেকেন্ড ইয়াৰৰ লজিক এণ্ড ফিলচফিৰ কুৱেশ্যন আনসাৰ আলোচনা কৰিম। 1 নম্বৰ চেপ্টাৰ আগমন আৰু ইয়াৰ প্ৰকাৰ। ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ফেচবুক পেজত গৈ ফলো কৰি দিবা। বোলা ভিডিঅ'লৈ যাওঁ। অনুসলনি সংজ্ঞা দিয়াৰ ক বৈজ্ঞানিক আগমন। উত্তৰ যি আগমনত কোনো বস্তু বা ঘটনা বিশেষ দৃষ্টান্ত কেইটামান পৰ্যবেক্ষণ কৰি প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰি সেই শ্ৰেণীৰ সকলো বস্তু বা ঘটনা সম্পৰ্কে এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয়, তাক বৈজ্ঞানিক আগমন বোলে। যেনে ৰাম হয় মৰণশীল, হৰি হয় মৰণশীল, সকলো হয় মৰণশীল। খ নম্বৰ অবৈজ্ঞানিক আগমন। উত্তৰ যি আগমনত কোনো বস্তু বা ঘটনাৰ বিশেষ বহুতো দৃষ্টান্ত পৰ্যবেক্ষণ কৰি কাৰ্যকৰণ সম্বন্ধ প্ৰতিষ্ঠা কৰাৰ কোনো চেষ্টা নকৰাকৈ কেৱল সেই পৰ্যবেক্ষণৰ দ্বাৰাই পোৱা অবাধিক অভিজ্ঞতা বা অভিজ্ঞতিৰ একৰূপতাৰ ওপৰত ভিত্তি কৰি এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয়, তাক অবৈজ্ঞানিক আগমন বোলে। গ নম্বৰ যাদৃচ্ছিক অনুমান। উত্তৰ দুটা বস্তুৰ মাজত কিছুমান গুণ বা লক্ষণৰ সাদৃশ্য লক্ষ্য কৰি সেই সাদৃশ্যৰ ভিত্তিত এটা বস্তুত থকা আন কোনো গুণ বা লক্ষণৰ দ্বিতীয় বস্তুটোত থকা বুলি যি অনুমান কৰা হয়, তাক সাদৃশ্য অনুমান বা সাদৃশ্যমূলক অনুমান বোলে। গ নম্বৰ আগমনাত্মক জাপ। উত্তৰ বৈজ্ঞানিক আগমন আমাৰ জ্ঞান প্ৰক্ৰিয়া বিশেষৰ পৰা সামান্য সম্বন্ধ জ্ঞানলৈ, জ্ঞাত সত্যৰ পৰা অজ্ঞাত সত্যলৈ প্ৰসাৰিত হয়। বিশেষৰ পৰা সামান্যলৈ, কিছুমানৰ পৰা সকলোলৈ যুক্তি এনে ঊৰ্ধ্বমুখী গতিকে আগমনাত্মক জাপ বোলে। গ নম্বৰ প্ৰকৃতি আগমন। উত্তৰ যি আগমনত আগমনৰ মূল লক্ষণ আগমনাত্মক জাপ থাকে, অৰ্থাৎ যি আগমনত বিশেষ বস্তু বা ঘটনাৰ সম্বন্ধৰ জ্ঞানৰ ভিত্তিত সেই জাতীয় সকলো বস্তু বা ঘটনাৰ সম্বন্ধে সামান্য সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায়, তাক প্ৰকৃত আগমন বোলে। ছ নম্বৰ তথাকথিত আগমন। উত্তৰ যি আগমনত আগমনৰ মূল লক্ষণ আগমনাত্মক জাপটো নাথাকে, অৰ্থাৎ যি আগমনত বিশেষ বস্তু বা ঘটনাৰ সম্বন্ধৰ জ্ঞানৰ ভিত্তিত সেই জাতীয় সকলো বস্তু বা ঘটনাৰ সম্বন্ধে সামান্য সম্বন্ধৰ জ্ঞাত সত্যৰ ভিত্তিত অজ্ঞাত সত্যত উপনীত হোৱা নাযায়, তাক তথাকথিত আগমন বা আগমনত ভাস বোলে। ছ নম্বৰ কুৱেশ্যন যথাৰ্থ বচন। উত্তৰ যি বচনত বিধেয় পদে উদ্দেশ্য পদৰ সম্পৰ্কে নতুন তথ্য বা জ্ঞানৰ সন্ধান দিয়ে, সেই বচনকে যথাৰ্থ বচন বোলে। জ নম্বৰ সুসাদৃশ্য অনুমান। উত্তৰ যি সাদৃশ্যমানত দুটা বস্তুৰ মাজত থকা সাদৃশ্যবোৰ মৌলিক আৰু গুৰুত্বপূৰ্ণ গুণৰ সাদৃশ্য, সেই সাদৃশ্যমানক সুসাদৃশ্যমান বোলে। জ নম্বৰ দুঃসাদৃশ্য অনুমান। উত্তৰ যি সাদৃশ্য অনুমানত দুটা বস্তুৰ মাজত থকা সাদৃশ্যবোৰৰ মৌলিক আৰু গুৰুত্বপূৰ্ণ গুণৰ সাদৃশ্য নহয়, গৌণ বা আকস্মিক গুণৰহে সাদৃশ্য মাত্ৰ, সেই সাদৃশ্যক দুঃসাদৃশ্য বোলে। ২ নম্বৰ উদাহৰণ দিয়া। ক নম্বৰ বৈজ্ঞানিক আগমন। উত্তৰ সকলো মানুহ হয় মৰণশীল। খ নম্বৰ কুৱেশ্যন বৈজ্ঞানিক আগমন। উত্তৰ সকলো ৰঙা ফুল হয় গোন্ধহীন। গ নম্বৰ কুৱেশ্যন সুসাদৃশ্যমান। উত্তৰ মংগল গ্ৰহতো জীৱ আছে। ৩ নম্বৰ পাৰ্থক্য নিৰ্ণয় কৰা। ক নম্বৰ নিগমন আৰু আগমন। উত্তৰ নিগমন আৰু আগমনৰ মাজৰ পাৰ্থক্যসমূহ হ'ল: ১ নম্বৰ নিগমন অনুমান সিদ্ধান্ত সামান্য সত্যতাৰ পৰা বিশেষ সত্যতালৈ অহা হয়, আনহাতে আগমন অনুমানত বিশেষ দৃষ্টান্তৰ পৰা সামান্য সত্যতাৰ সিদ্ধান্তলৈ অহা হয়।
2 নম্বৰ নিগমন অনুমান সিদ্ধান্ত আশ্ৰয় বাক্যতকৈ কেতিয়াও বেছি ব্যাপক হ'ব নোৱাৰে আনহাতে আগমন অনুমান সিদ্ধান্ত আশ্ৰয় বাক্যতকৈ বেছি ব্যাপক হ'ব। 3 নম্বৰ নিগমন অনুমানত আশ্ৰয় বাক্যবোৰৰ সত্য বুলি ধৰি লোৱা হয়। নিগমন অনুমানত আশ্ৰয় বাক্যবোৰৰ বাস্তৱ জগতৰ কোনো বস্তু বা ঘটনাৰ লগত মিল আছে নে নাই তাৰ বিচাৰ কৰা হয়। কিন্তু আগমন অনুমানত আশ্ৰয় বাক্যবোৰ বাস্তৱ জগতৰ পৰা নিৰীক্ষণ আৰু পৰীক্ষণৰ সহায়ত সংগ্ৰহণ কৰা হয়। 4 নম্বৰ নিগমন অনুমানত আকাৰগত সত্যতাৰ লগত জড়িত কিন্তু আগমন অনুমান আকাৰগত আৰু বস্তুগত উভয় প্ৰকাৰৰ সত্যতাৰ লগত জড়িত। 5 নম্বৰ নিগমন অনুমান সিদ্ধান্ত আশ্ৰয় বাক্যৰ পৰা অনিবাৰ্যভাৱে নিশ্চিত হয় আনহাতে আগমন অনুমান সিদ্ধান্তটো আশ্ৰয় বাক্যৰ পৰা নিৰ্বাচকভাৱে নিষিদ্ধ নহয়। খ নম্বৰ কুৱেশ্যন বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমন। উত্তৰ বৈজ্ঞানিক আগমন আৰু অবৈজ্ঞানিক আগমনৰ মাজৰ পাৰ্থক্যসমূহ হ'ল 1 নম্বৰ বৈজ্ঞানিক আগমনৰ বিশেষ দৃষ্টান্তবোৰ নিৰীক্ষণ আৰু পৰীক্ষণ পৰ্যবেক্ষণৰ এই উভয় প্ৰকাৰৰ প্ৰক্ৰিয়াৰ দ্বাৰাই সংৰক্ষণ কৰা হয় কিন্তু অবৈজ্ঞানিক আগমনত কেৱল নিৰীক্ষণৰ দ্বাৰাইহে সংৰক্ষণ কৰা হয়। 2 নম্বৰ বৈজ্ঞানিক আগমনৰ এটা জটিল প্ৰক্ৰিয়া বৈজ্ঞানিক আগমনৰ তুলনাত অবৈজ্ঞানিক আগমন অতি সৰল। 3 নম্বৰ বৈজ্ঞানিক আগমনত আকাৰগত ভিত্তি হিচাপে প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰা হয় অবৈজ্ঞানিক আগমনত কাৰ্যকাৰণ সম্বন্ধ নিৰ্ণয় কৰাৰ চেষ্টা কৰা নহয়। 4 নম্বৰ বৈজ্ঞানিক আগমনত সিদ্ধান্ত নিশ্চিত স্বাভাৱিকৰ কিন্তু অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত সম্ভাৱনামূলক। ঘ নম্বৰ সাদৃশ্য অনুমান আৰু বৈজ্ঞানিক আগমন। উত্তৰ সাদৃশ্য অনুমান আৰু বৈজ্ঞানিক আগমনৰ মাজৰ পাৰ্থক্যসমূহ হ'ল 1 নম্বৰ সাদৃশ্য অনুমানত এটা বিশেষ দৃষ্টান্তৰ পৰা আন এটা বিশেষ দৃষ্টান্তত উপনীত হোৱা যায় কিন্তু বৈজ্ঞানিক আগমনত কিছুমান বিশেষ দৃষ্টান্তৰ পৰ্যবেক্ষণ কৰি এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয়। 2 নম্বৰ সাদৃশ্য অনুমানত কাৰ্যকাৰণ সম্বন্ধৰ ওপৰত প্ৰতিষ্ঠিত নহয় কিন্তু বৈজ্ঞানিক আগমনত কাৰ্যকাৰণ সম্বন্ধৰ ওপৰত প্ৰতিষ্ঠিত। 3 নম্বৰ সাদৃশ্য অনুমানৰ সিদ্ধান্ত সম্ভাৱনামূলক কিন্তু বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত নিশ্চিত স্বভাৱৰ। ঘ নম্বৰ কুৱেশ্যন সাদৃশ্য অনুমান আৰু বৈজ্ঞানিক আগমন। উত্তৰ 1 নম্বৰ সাদৃশ্য অনুমানৰ এটা বিশেষ দৃষ্টান্তৰ পৰা আন এটা বিশেষ দৃষ্টান্তত প্ৰতিষ্ঠা কৰা হয়। 2 নম্বৰ অবৈজ্ঞানিক আগমনৰ কিছুমান বিশেষ দৃষ্টান্তৰ পৰ্যবেক্ষণ কৰি এটা সামান্য বচন প্ৰতিষ্ঠা কৰা হয়। 3 নম্বৰ সাদৃশ্য অনুমানৰ মূল ভিত্তি হৈছে দুটা বস্তুৰ মাজত থকা অসম্পূৰ্ণ সাদৃশ্য জ্ঞান। 4 নম্বৰ সাদৃশ্য অনুমানৰ সিদ্ধান্ত সম্ভাৱনাৰ পৰিমাণ নিৰ্ভৰ কৰে দুটা বস্তুৰ মাজত সাদৃশ্য থকা গুণৰ সংখ্যা আৰু গুৰুত্বৰ ওপৰত। 5 নম্বৰ অবৈজ্ঞানিক আগমনৰ মূল ভিত্তি হৈছে সৰ্বাধিক অভিজ্ঞতা বা অভিজ্ঞতাৰ একৰূপতা। 6 নম্বৰ অবৈজ্ঞানিক আগমনৰ সম্ভাৱনাৰ পৰিমাণ নিৰ্ভৰ কৰে সৰ্বাধিক অভিজ্ঞতা বা অভিজ্ঞতাৰ একৰূপতাৰ দৃষ্টান্তৰ সংখ্যাৰ ওপৰত। 19 নম্বৰ কুৱেশ্যন প্ৰকৃতি আগমন আৰু তথাগতিক আগমন। উত্তৰ 1 নম্বৰ প্ৰকৃতি আগমনত আগমনৰ মূল লক্ষণ আগমনাত্মক জাপ থাকে। 2 নম্বৰ তথাগতিক আগমনত আগমনৰ মূল লক্ষণ আগমনাত্মক জাপ নাথাকে। 3 নম্বৰ প্ৰকৃতি আগমনত বিশেষ বস্তু বা ঘটনাৰ সম্বন্ধৰ জ্ঞানৰ ভিত্তিত সেই জাতি সকলো বস্তু বা ঘটনা সম্বন্ধে সামান্য সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায়। 4 নম্বৰ তথাগতিক আগমনত বিশেষ বস্তু বা ঘটনা সম্বন্ধে সামান্য সম্বন্ধৰ জ্ঞানত জ্ঞাত সত্যৰ ভিত্তিত অজ্ঞাত সত্যত উপনীত হোৱা যায়। 6 নম্বৰ কুৱেশ্যন সুসাদৃশ্য অনুমান বা দুঃসাদৃশ্য অনুমান।
উত্তৰ 1 নম্বৰ সুসাদৃশ্য অনুমানত দুটা বস্তুৰ মাজত থকা সাদৃশ্যবোৰ মৌলিক আৰু গুৰুত্বপূৰ্ণ গুণৰ সাদৃশ্য। 2 নম্বৰ দুঃসাদৃশ্য অনুমানত দুটা বস্তুৰ মাজত থকা সাদৃশ্যবোৰ গৌণ আৰু আকস্মিক গুণৰহে সাদৃশ্য মাত্ৰ। 4 নম্বৰ চমুটোকা লিখা। ক প্ৰকৃতি আগমন। উত্তৰ যি আগমনত আগমনৰ মূল লক্ষণ আগমনাত্মক জাপ থাকে, অৰ্থাৎ যি আগমনত বিশেষ বিশেষ বস্তু বা ঘটনাৰ সম্বন্ধৰ জ্ঞানৰ ভিত্তিত সেই জাতীয় সকলো বস্তু বা ঘটনাৰ উপনীত হোৱা যায়, তাক প্ৰকৃতি আগমন বোলে। প্ৰকৃতি আগমন তিনিটা ভাগত ভাগ কৰা হৈছে। সেই ভাগকেইটা হ'ল বৈজ্ঞানিক আগমন, 2 নম্বৰ অবৈজ্ঞানিক আগমন বা অপূৰ্ণ গণভিত্তিক আগমন, অপূৰ্ণ আগমন, 3 নম্বৰ সাদৃশ্য অনুমান বা সাদৃশ্যমূলক অনুমান। সাদৃশ্য অনুমানত আকৌ দুটা ভাগত ভাগ কৰা হৈছে। 1 নম্বৰ সুসাদৃশ্য অনুমান, 2 নম্বৰ দুঃসাদৃশ্য অনুমান। খ নম্বৰ কুশন আগমনাত্মক জাপ। উত্তৰ বৈজ্ঞানিক আগমনত আমাৰ জ্ঞান প্ৰক্ৰিয়াৰ বিশেষৰ পৰা সামান্য সম্বন্ধ জ্ঞানলৈ, জ্ঞাত সত্যৰ পৰা অজ্ঞাত সত্যলৈ প্ৰসাৰিত হয়। বিশেষৰ পৰা সামান্য কিছুমানৰ পৰা সকলোলৈ যোৱা যুক্তি এনে ঊৰ্ধ্বমুখী গতিকেই আগমনাত্মক জাপ বোলে। এই বিশেষৰ পৰা সামান্য জ্ঞাত সত্যৰ পৰা অজ্ঞাত সত্য উপনীত হোৱা পথ সকলো সময়তে নিৰ্যাপত নহয়। ইয়াত বিপদো আছে, কাৰণ আগমনাত্মক এনে জাপত সকলো সময়তে এটা অনিশ্চিততাৰ সম্ভাৱনা থাকে। এই কাৰণে এই জাপক আগমনাত্মক সংকট বুলিও অভিহিত কৰা হয়। মিল আৰু বেইনৰ মতে এই আগমনাত্মক জাপ বা আগমনাত্মক সংকটেই আগমনৰ মূল লক্ষণ। ঘ নম্বৰ তথাকথিত আগমন। উত্তৰ যি আগমনত আগমনৰ মূল লক্ষণ আগমনাত্মক জাপটো নাথাকে, অৰ্থাৎ যি আগমনত বিশেষ বিশেষ বস্তু বা ঘটনা সম্বন্ধে জ্ঞানৰ ভিত্তিত সেই জাতি সকলো বস্তু বা ঘটনা সম্বন্ধে সামান্য সম্বন্ধৰ জ্ঞাত সত্যৰ ভিত্তিত অজ্ঞাত সত্যৰ উপনীত হোৱা নাযায়, তথাকথিত আগমন বা আগমনত ভাস বোলে। তথাকথিত আগমন বা আগমনত ভাসক তিনিটা ভাগত ভাগ কৰা হৈছে। এটা হ'ল পূৰ্ণ আগমন বা পূৰ্ণ গণভিত্তিক আগমন, 2 নম্বৰ যুক্তি সাদৃশ্য অনুমান বা সাদৃশ্য যুক্তি ভিত্তিক অনুমান, 3 নম্বৰ ঘটনা সংযোগ সামান্যবৃত্তিকৰণ। ঘ নম্বৰ কুশন আগমনৰ প্ৰয়োজনীয়তা। উত্তৰ আগমনৰ প্ৰয়োজনীয়তা তৰ্ক আৰু দৰ্শন উল্লেখযোগ্য সামান্য বচনবোৰৰ বস্তুগত সত্যতা নিৰূপণৰ বাবে আগমন অনুমানত অতি প্ৰয়োজনীয়। সামান্য সংশ্লেষক বচনবোৰৰ বস্তুগত সত্যতা প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰতো আগমন অনুমানৰ প্ৰয়োজনীয় হয়। আগমন অনুমানত অভিজ্ঞতাৰ সহায়ত কিছুমান বিশেষ বিশেষ দৃষ্টান্ত সংৰক্ষণ কৰি সেই দৃষ্টান্তবোৰৰ ভিত্তিত এনে সামান্য সংশ্লেষ বচন প্ৰতিষ্ঠা কৰা হয়। এনে বচনক নিগমন অনুমানৰ আশ্ৰয়বাক্য হিচাপে গ্ৰহণ কৰা হয়। আগমন অনুমানৰ দ্বাৰাই নিগমন অনুমানৰ আশ্ৰমবোৰৰ বস্তুগত সত্যতা প্ৰমাণ কৰিব বিচৰা হয়। নিগমন আৰু আগমনৰ সংযুক্ত প্ৰক্ৰিয়াৰ দ্বাৰাই অনুমানে পূৰ্ণ সত্য উপনীত হয়। ইয়াৰ পৰা তৰ্ক আৰু দৰ্শনৰ আগমনৰ প্ৰয়োজনীয়তা উমান পাব পাৰি। 5 নম্বৰ সংক্ষিপ্ত উত্তৰ দিয়া। ক নম্বৰ কুশন আগমন কেই প্ৰকাৰ আৰু কি কি? উত্তৰ আগমন প্ৰধানকৈ 2 প্ৰকাৰৰ, সেয়া হ'ল 1 নম্বৰ প্ৰকৃত আগমন, 2 নম্বৰ তথাকথিত আগমন। খ নম্বৰ কুশন আগমন মূল লক্ষণ কি? উত্তৰ আগমনাত্মক জাপ। ঘ নম্বৰ সাদৃশ্য অনুমানৰ মূল্য কিদৰে নিৰূপণ কৰিব পাৰি?
উত্তৰ সাদৃশ্য থকা গুণৰ সংখ্যা আৰু গুৰুত্ব বৈসাদৃশ্য থকা গুণৰ সংখ্যা আৰু গুৰুত্ব আৰু অজ্ঞাত গুণৰ সংখ্যা আৰু গুৰুত্বৰ ওপৰত নিৰ্ভৰ কৰিয়েই সাদৃশ্য অনুমানৰ মূল্য নিৰ্ধাৰণ কৰা হয়। ঘ নম্বৰ কুৱেশ্যন, বৈজ্ঞানিক আগমনে কোন প্ৰকাৰৰ বচন প্ৰতিষ্ঠা কৰে? উত্তৰ বৈজ্ঞানিক আগমনে যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰে। ঙ নম্বৰ সকলো প্ৰকাৰৰ অনুমান মূলতঃ সাদৃশ্য ভিত্তিক নে? উত্তৰ হয়, সকলো প্ৰকাৰৰ অনুমানে মূলতঃ সাদৃশ্য ভিত্তিক। ছ নম্বৰ কুৱেশ্যন, সাদৃশ্য অনুমান কেই প্ৰকাৰ আৰু কি কি? উত্তৰ সাদৃশ্য অনুমান দুই প্ৰকাৰ। ১ নম্বৰ সুসাদৃশ্য অনুমান, ২ নম্বৰ দূৰসাদৃশ্য অনুমান। ছ নম্বৰ কুৱেশ্যন, আগমন কেৱল আকাৰগত সত্যতাৰ লগত জড়িত নে? উত্তৰ আগমন অনুমান আকাৰগত আৰু বস্তুগত উভয় সত্যতাৰ লগত জড়িত। জ নম্বৰ কুৱেশ্যন, আগমনে নিগমনৰ বাবে সামান্য বচন প্ৰতিষ্ঠা কৰা কথাষাৰ সঁচা নে? উত্তৰ সঁচা। জ নম্বৰ আগমনত জ্ঞাত বিষয়ৰ পৰা অজ্ঞাত বিষয়লৈ যোৱা গতিটোক কি বোলে? উত্তৰ আগমনাত্মক জাপ বোলে। ঞ নম্বৰ কুৱেশ্যন, সাদৃশ্য অনুমান সিদ্ধান্ত সম্ভাৱনামূলক নে? উত্তৰ সাদৃশ্য অনুমান সিদ্ধান্ত সম্ভাৱনামূলক।